নমস্তে আজি আপোনালোকক বহুত খাতাৰনাক ভিডিঅ' দেখাব গৈ আছোঁ এনেকুৱা সাংঘাতিক ভিডিঅ' আপোনালোকে বেলেগৰ ভিডিঅ' নেপাব কিন্তু দেই এইফালে ঢেৰ ল'ৰা আছে আমাৰ কিক বক্সিং দেখাম কেনেকৈ কিক বক্সিঙত ফালে ভৰি আৰু ই ফালিম বুলি কৈছে কিন্তু নেফালে চাব আহিছে একো নেদেখা হেনো ইয়াও আজি ফালি লওঁ কৈছে গাইছ বেংখাটো বেংখাটো কি কৰে এখন লাচিত ষ্টেডিয়াম বুলি কয় বীৰ লাচিত ষ্টেডিয়াম আগতে লাচিত বৰফুকনে নাও থৈছিলে হেনো ইয়াত শুনা মতে তো এনেকুৱা মই সৰুতে ঢেৰ কৰিছিলোঁ আজিকালি নোৱাৰা হৈ থাকিছোঁ কি কৰে এনেকুৱা এইটো চাওক এইটো স্প্ৰিং আছে এনেকুৱা মই আগতে ঢেৰ পাইছিলোঁ বিষাইছে নাই মোক নিবিষাইছিলে আগতে দেই নেক্সট তিনিটা এটা দেখিছিলে হয়নে মই আগতে 6টাত কৰিছিলোঁ কি কৰে এনেকুৱা কেনেকুৱা লাগিছে ভাল লাগিছে ন এই 6টাত আজি পৰি গৈছগে যে এনে এবাৰ সৰু হৈ আছে ল'ৰাটো তো গাইজ এখন ষ্টেডিয়ামত মানে অকল এই বক্সিঙে নহয় মানে চব ভলীবল ক্ৰিকেট ফুটবল চব কুছ হয় সেই পৰিৱেশটো ভাল লাগে এনেকুৱা পৰিৱেশ আপোনালোকৰ ফালে এনেকুৱা পৰিৱেশ হয় নাই কমেণ্ট এটা কৰি জনাব দেই তো এইখিনিতে ভণ্টি এজনী অদ্ভুত টেলেণ্ট এটা দেখাব গৈছোঁ আপোনালোকে ক্লিপটো চাওক চাওক দেই চাওক এনেকুৱাটো মই এতিয়া কৰিব নোৱাৰোঁ আগতেও নোৱাৰিছিলোঁ এনেকুৱা পিছফালে হাৰ্ডিয়ে নাই গোটেই লাগে একদম এনেকুৱা ধৰণৰ অদ্ভুত টেলেণ্ট আপোনালোকৰ গাঁৱৰ ফালে আছে নাই কমেণ্ট কৰি জনাই দিব দেই এইকেইটা চাওক তাৰ পৰা মানে দৌৰ মাৰি আহিব মাৰা এই দেখিছেনে ডিসটেশন ওয়াও কি সুন্দৰ পৰিৱেশ কেনেকুৱা লাগিছে দৃশ্যবিলাক চাই পুৰা গৰম ইয়াৰ পৰা বস্তু ওলাই গৈছে মানে বস্তুটো এনেকুৱা ধৰণৰ আপোনালোকৰ ফালে যদি কোনোবা থাকে তেতিয়াহ'লে আপোনালোকে সহায় কৰি অলপ আগবঢ়াই নিব দেই তো গাইজ ই এবাৰ মাৰিব ই পাৰিবি নাই নোৱাৰে হেনো আপোনালোকৰ ঘৰত যদি ইয়াৰ নিচিনা আৰু মোৰ নিচিনা ল'ৰা থাকে এনেকুৱা ভুনলৈ পঠিয়াব দেই अरे कहना क्या चाहते हो তো গাইজ বস্তু এটা চাই লওক এয়া দেখিছে নহয় মানে বস্তুটো কি মানে ইয়াৰ ওপৰেদি মাৰিব হা এনেকুৱা অদ্ভুত বস্তু অকল মোৰ ভিডিঅ'ত পাব
ইটালী এইটো শ্বট কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব কিন্তু বেক ড্ৰাইভ ফ্ৰণ্ট ড্ৰাইভ এইবিলাক দেখালোঁ য়োগা দেখালোঁ এতিয়া মানে অলপ কিক দেখাম কিক পাঞ্চ এইবিলাক দেখাই আছোঁ এতিয়াতো নৰ্মেল কিকটো দেখিলে এতিয়া আৰু বেলেগ নেক্সট চাই থাকক এতিয়া কিক দেখিলে এইটো আছিলে কি কিক আছিলে এইটো ৰাউণ্ড কিক আছিলে ৰাউণ্ড কিক দেখিলে এতিয়া চাব পাঞ্চ অ'কে তো আপোনালোকে ভণ্টিকেইজনীক পাঁচ চান্স মাৰা দেখিলে এতিয়া আছে পোৱালি এটা পাঁচ দেই পোৱালি এটা দিব আপোনালোকে চাই থাকক ক'ত পেলাই দিলে চাওক দিছ ইজ পাৱাৰ বুলি কয় আমাৰ ফালে সেইটো চাওক এই মালটো ক'ৰবাত পেলাই দিলে মানে এই ল'ৰাটোৱে এইটো চাওক ক'ত পৰি গৈছে এই তই খাব নাপা নেকি ভাত খাই আহিছ নাই আজি কচোন আহিছ ভাত খাই আহিছে পৰি গৈছে তো আপোনালোকে চালে কিক পাঞ্চ ফ্লিপ এইবিলাক চালে আৰু এতিয়া ফাইট হ'ব অলপ ফাইট আৰু ফাইটৰ কাৰণে ড্ৰেছ পিন্ধি আছে ইয়াতে এইয়া এইটো কি বুলি কয় এইটো চেছ গাৰ্ড বুলি কয় চেছ গাৰ্ড বুলি কয় ফাইটৰ আগত মই ইয়াৰ মানে চদিয়া কিক বক্সিং ক্লাবৰ কোচৰ লগত অলপ কথা পাতিম ইয়াত কেনেকুৱা ধৰণৰ কি হয় স্বাগতম জনাইছোঁ আপোনাক গোহাঁই এক্সপ্ৰেছ চেনেললৈ মানে বস্তুটো কেনেকুৱা ধৰণৰ ষ্টাৰ্টআপ কেনেকৈ আছিলে ষ্টাৰ্টআপ প্ৰথমে নমস্কাৰ ইয়াৰ মোৰতো যোনবিলাক ছাবস্ক্ৰাইবাৰ আৰু ভিডিঅ' যোনবিলাক চাই আছে সিহঁতি ছাপোৰ্ট কৰিব আৰু আমাৰ কিক বক্সিং যোনটো আমাৰ ক্লাব আছে সেই ক্লাবটোত এতিয়া আমাৰ 20জনমান ষ্টুডেণ্ট আছে আৰু ইয়াত প্ৰেক্টিছ কৰিব আহি আছে ইয়াত প্ৰেক্টিছ কৰিব অহাৰ আগতে সিহঁতে মানে সৰু ল'ৰাবিলাকে য'তে ত'তে এনেই ঘূৰি ফুৰিছিলে আৰু মানে ভালকৈ সিহঁতি মানে হেৰি কৰা নাছিলে যেতিয়া নেকি ইয়ালৈ অহাৰ পিছত মানে সিহঁতি এতিয়া সিহঁতৰ মানে যোনবিলাক বেয়া ধান্দাবিলাক সিহঁতৰ মাইণ্ডৰ পৰা গুচি গ'ল মানে সেইকাৰণে মই আপোনালোকক এটাই মেছেজ দিব বিচাৰোঁ যে যোনে এই ভিডিঅ'টো চাই আছে আপোনালোকৰ ল'ৰা ছোৱালীবিলাক বা আপোনালোকৰ ভাইটি ভণ্টি সিহঁতক মুঠতে সৰুৰে পৰা এই খেলৰ প্ৰতি মানে আপোনালোকে অলপমান সিহঁতক মানে উৎসাহ যোগাওক আৰু ফিল্ডলৈ পঠিয়াওক আৰু অকল কিক বক্সিং বা মাৰ্চেল আৰ্টছ বুলিয়ে নহয় ফিল্ডৰ আপোনাৰ ৰানিং চানিং আদি কৰি আপোনাৰ যিকোনো এক্সাৰচাইজে কৰিব পাৰে তেতিয়া মানে আমাৰ যোনটো এইটো এটা
ল'ৰাবিলাক আজিকালি বেয়া দিশত গৈ আছে, যেনেকৈ ড্ৰাগছৰ দিশত গৈ আছে, কিবা দিশত গৈ আছে। সৰুৰ পৰাই যদি আপোনাৰ এইবিলাক দিশত যদি যায় কি সিহঁতৰ মাইণ্ড ছেটটো অলপমান বেলেগ হৈ যায় মানে। যেতিয়া নেকি সিহঁতৰ মাইণ্ড ছেটটো বেলেগ হৈ যাব, বেলেগ হৈ যোৱাৰ লগে লগে মানে সিহঁতি মানে এই বেয়া দিশটো নাযাব। বেয়া দিশটো নোযোৱাৰ লগে লগে সিহঁতৰ মানে এটা কেৰিয়াৰটো ভাল হ'ব। ঠিক পঢ়া শুনা যে সকলোবোৰ নহয়, আপোনালোকে দেখি আছে। আৰু অলপ খেলা ধূলা কৰিব লাগে ল'ৰা ছোৱালী। ময়ো খেলিছিলোঁ আৰু আগতে, আজিকালি অলপ কম হৈ গৈছে। এতিয়া আপোনালোকে ফাইটটো চাব। ড্ৰেছ পিন্ধি হৈ গ'ল। এইটো কি বুলি কয়? এইটো হেডগাৰ্ড। তাৰপিছত দাঁতত এইটো কি আছে? টিথ গাৰ্ড। তাৰপিছত এইটো গ্লাভছ। অ'কে, এতিয়া ফাইট চাওক। তো এইটো আছিলে ফাইট। আৰু দেখিছে নাই, কাজিয়া হোৱাৰ পিছত মানে আকৌ মৰম হয়নে? আৰু এতিয়া নেক্সট এই ভণ্টিকেইজনীয়ে এতিয়া ফাইট কৰিব। চাই থাকক ভিডিঅ'টো। তো গাইজ এইটো ক্লাবতে খেলা এজন ল'ৰা গৈ এতিয়া মানে গুৱাহাটীত MMA কৰি আছে। এইখনতে কৰিছিলা ফাৰ্ষ্টত আহিছিলা হয় নাই? হয়, আগতে ইয়াতে প্ৰেক্টিছ কৰি আছিলোঁ। এতিয়া গুৱাহাটীত গৈ MMA কোচিং কৰি আছোঁ। MMA ক্লাবটোৰ নাম কৈ দিয়া। দ্য কম্বেট ফাউণ্ডেশ্যন আমাৰ ক্লাবটো এতিয়া নতুনকৈ ষ্টাৰ্ট হৈছে। তাত মই প্ৰেক্টিছ কৰি আছোঁ প্ৰায় এতিয়া 6-7 মাহমান হ'ল। এতিয়া ইয়াত আহিছোঁ যদি অলপ দাদাহঁতৰ লগত আগত ইয়াত প্ৰেক্টিছ কৰিছোঁ, সেয়েহে দাদাহঁতক অলপ MMA অলপ দেখাবৰ কাৰণে আহিছোঁ। তো এতিয়া MMA অলপ লগ কেনেকৈ কৰে এইবিলাক দেখাব মানে ইয়াতে কোৰ্চ কৰা, ইয়াতে শিকাৰ আগতে এতিয়া গুৱাহাটী দ্য কম্বেট ফাউণ্ডেশ্যনত শিকি আছে। তো গাইজ এতিয়া মই মাৰিম, আপোনালোকে চাওক। তো গাইজ দেখিলে নাই মই কেনেকুৱা খাটাৰাকৈ মাৰোঁ। আৰু এতিয়া ছুটি হ'বলৈ হৈ গ'ল, আন্ধাৰ হৈ গ'ল। কেনেকৈ ছুটি হয়, ছুটি হোৱা প্ৰচেছটো আপোনালোকক দেখাই দিছোঁ।